Hello everyone, তোমালোকৰ বাবে আজি পুনৰ এটা নতুন ভিডিও লৈ আহিছো। আজি এই ভিডিওটোত কথা পাতিম মই তোমালোকৰ কেইটামান ইম্পৰ্টেন্ট টপিকৰ বিষয়ে। HSLC এক্সাম 2022 হ'ব লগা যোনটো পৰীক্ষা আছে সেই পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া দিব আৰু ক্লাস 9 ৰ যি এনুৱেল এক্সামিনেশ্যন হ'বলৈ গৈ আছে এনুৱেল এক্সামিনেশ্যনটো তোমালোকক সকলোকে পাছ কৰাই দিব নেকি বা কেনেকুৱা ধৰণৰ পেপাৰ আহিব হাৰ্ড আহিব নে ইজি আহিব মই তাৰ বিষয়েও কেইটামান কথা ক'ব গৈ আছো আৰু এনুৱেল এক্সামটো কেতিয়া হ'ব ইয়াৰ বিষয়ে মই তোমালোকক ক'বলৈ গৈ আছো গতিকে দেৰি নকৰি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ওৱাচ কৰা আৰু লগৰ মাজত তোমালোকে ভিডিওটো শেয়াৰ কৰিবা বুলি ভাবিছো বিশেষ ব্যস্ততাৰ বাবে মই এইকেইদিন ভিডিও দিব পৰা নাই তাৰ বাবে মই তোমালোকৰ আগত ক্ষমা প্ৰাৰ্থী প্ৰথমে তোমালোকক মই কৈ লওঁ যে ক্লাস 9 ৰ জুন বিলাক আছা ছাত্ৰ ছাত্ৰীসকল আছা তোমালোকৰ এক্সামটো মাৰ্চৰ ফাৰ্ষ্ট উইকত শেষ হ'বলৈ বিশেষ সূত্ৰৰ পৰা মই গম পোৱা অনুসৰি মাৰ্চৰ যোনটো ফাৰ্ষ্ট উইক আছে ফাৰ্ষ্ট উইকৰ ভিতৰত তোমালোকৰ এক্সাম শেষ হ'ব লাগে বুলি কৈছে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ বেলেগ বেলেগ ডেট হ'ব তোমালোকৰ ফাৰ্ষ্ট মাৰ্চৰ ফাৰ্ষ্ট উইকত আৰম্ভ হ'ব আৰু সেকেন্ড উইকত শেষ হ'ব পাৰে দ্বিতীয়তে কথাটো হ'ল এনুৱেল এক্সামিনেশ্যনৰ পেপাৰ ইজি আহিব নে হাৰ্ড আহিব বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি এইবাৰ পেপাৰখন একেবাৰে ইজিও নহয় একেবাৰে হাৰ্ডো নহয় অৰ্থাৎ মিডিয়াম লেভেলৰ হ'ব অৰ্থাৎ এনেকুৱা এটা সাৰ্কুল বনাইছে যে ক্লাস 9 ত থকা প্ৰতিটো ছাত্ৰ ছাত্ৰী যাতে ক্লাস 10 লৈ পাছ কৰি যাব পাৰে এনেকুৱা ধৰণৰ পেপাৰ বনাবলৈ চৰকাৰে কৈছে আৰু ডিপাৰ্টমেণ্টক গতিকে ডিপাৰ্টমেণ্টৰ পৰা জনা অনুসৰি গতিকে 9 ৰ পৰা 10 লৈ পেপাৰখন ইমান টানো নাহিব অৰ্থাৎ ইমান ইজিও নহয় ইমান টানো নহয় মিডিয়াম লেভেলৰ হ'ব গতিকে তোমালোকে আজিৰ পৰা পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰি যোৱা আৰু এতিয়া একেবাৰে হেখন মই আলোচনা কৰিব বিচাৰিছো ক্লাস 10 যোন সকলে এবাৰ 2022 HSLC এক্সামিনেশ্যন দিব বিচাৰিছা বা দিবলৈ গৈ আছা তোমালোকৰ এডমিট কাৰ্ড 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত মানে তোমালোকৰ এই মাহৰে ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড আহিব অৰ্থাৎ এতিয়া যোনবিলাক চেণ্টাৰ আছে চেণ্টাৰ বিলাকলৈকে এডমিট কাৰ্ড আহিছে মই বিশেষ সূত্ৰৰ পৰা গম পোৱা অনুসৰি আহিছে আৰু তোমালোকৰ এডমিট কাৰ্ড কিখন 25 তাৰিখৰ পিছতে তোমালোকক স্কুলে তোমালোকক দি দিব এয়া আছে আজি লেটেষ্ট খবৰটো আৰু এনুৱেল এক্সামিনেশ্যন ক্লাস 9 ৰ যোনখন ৰুটিন আছে আমাৰ ডিস্ট্ৰিক্টৰ ৰুটিন বিলাক দিছে আৰু তোমালোকৰ কাৰ ডিস্ট্ৰিক্টৰ এতিয়ালৈকে এনুৱেল এক্সামিনেশ্যনৰ 9 ৰ এনুৱেল এক্সামিনেশ্যনৰ যোনখন ৰুটিন হয় সেই ৰুটিনখন দিয়া নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা আজিলৈ ভিডিওটো সামৰিছো নতুন এটা ভিডিওত পুনৰ লগ পাম জয় হিন্দ